এখেত হৈছে ৰিয়েলিষ্টিক আছাম। এখেতে বোলে জুবিন দাতকৈ বহুত ধুনীয়া হিন্দী গান গাব জানে। তো বলক এখেতৰ ভিডিঅ' এটা চাওঁ আৰু ভিডিঅ'টোত ৰাইজে কি কমেণ্ট দিছে সেইবোৰ চাম। মই বোলে জুবিন দাৰ নিচিনা বোলে হিন্দী গান গাব নাজানো। আৰে বাই চাই ল, ঠিক আছে। সিদিনা অসমীয়া গান এটা গাই দিলো জুবিন গাৰ্গৰ, ঠিক আছে। 2 দিনত ভিউজ কিমান 5 লাখ ভিউজ, ঠিক আছে। আবে সালে আজি গাই দেখাম তহঁতক হিন্দী গান, মোৰ লগত কম্পিটিশ্যন নহয়। ইয়ালি মদতলালি ইয়াৰ পে কুৰবা হে সবি। তো বলক এতিয়া ৰাইজে দিয়া ধুনীয়া ধুনীয়া কমেণ্টবোৰ চাওঁ। গায়ক ভতৰা কুকুৰ। আমাৰ গাঁৱৰ ভকৰা ছাগলীতে বেবালে বহুত ভাল শুনি। অ' ভাই জুবিন দা অসম এৰি গুচি যাব আৰু নাগাবি। বাতি এটালৈ ৰাস্তাত বহ ভিখাৰী। গায়ক ঘোঁৰা কাউৰী। 7 জনম ল'ব লাগিব তথাপিও তোৰ দ্বাৰা নহ'ব। নাইচ ভইচ আৰু অলপ বল দি দিলে গু ওলাই যাব। কেলা শিয়ালবোৰৰ পৰা ভালকৈ আৰাম কৰিব নোৱাৰি। য'ত আছ তাৰ পৰাই খেদিব কোনোবাই। গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।